আজিৰ ভিডিঅ'টোত কথা পাতিম এংজাইটিৰ ফলত হোৱা বুকৰ বিষ আৰু হাৰ্টৰ সমস্যাৰ ফলত হোৱা বুকৰ বিষৰ মাজত কি পাৰ্থক্য আছে তাৰ বিষয়ে। এংজাইটিৰ ফলত হোৱা বুকৰ বিষটো সাধাৰণতে তীব্ৰ বা চাপৰ দৰে অনুভৱ হয়। ই বুকুৰ মাজভাগত দুপাশত বা বাওকাষৰ দিশত অনুভৱ হয়। এটা বিশেষ ঘটনাৰ সময়ত বা উদ্বেগ বাঢ়িলে সাধাৰণতে এই বিষ দেখা যায়। সময়ৰ লগে লগে বিষটো কমি যায়। এংজাইটিৰ ফলত হোৱা বুকুৰ বিষৰ লক্ষণসমূহ হ'ল উশাহ নিশাহ ঘন হৈ যোৱা, হাত ভৰিত কঁপনি উঠা আৰু ঘামি যোৱা, বেয়া লাগি থকা অনুভৱ হোৱা। বিষটো স্থানীয়ভাৱে সীমাবদ্ধ নহ'ব পাৰে, মূৰ বা শৰীৰতো দেখা দিব পাৰে। ডিপ ব্ৰিথিং, ৰিলেক্সেশ্যন টেকনিক্স আদিৰ জৰিয়তে বা উদ্বেগৰ কাৰণ কমাই দিলে এই বিষ কমি যায়। হাৰ্টৰ সমস্যাৰ বাবে হোৱা বুকুৰ বিষটো সাধাৰণতে তীব্ৰ, চাপযুক্ত বা জ্বলি থকাৰ দৰে অনুভূতি হয়। ই সাধাৰণতে বুকুৰ মাজত বা বাওঁফালত অনুভৱ হয়। হাত, কান্ধ আদিলৈও বিয়পিব পাৰে। এই বিষ সাধাৰণতে কিছু সময় স্থায়ী হয় আৰু কাম-কাজৰ সময়ত বাঢ়ে। হাৰ্টৰ সমস্যাৰ বাবে হোৱা বুকুৰ বিষৰ লক্ষণসমূহ হ'ল শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱা, ছাল ফিকা হৈ যোৱা বা ঠাণ্ডা হৈ যোৱা, ভাগৰ লগা আৰু মূৰ ঘূৰাই থকা অনুভৱ হোৱা। বিষৰ সময়ত বেছিভাগ ক্ষেত্ৰত উশাহ নিশাহটো ঘন হৈ যায় বা স্থানান্তৰ কৰি ভাল নোহোৱাকৈ থাকে। এই বিষ সম্পূৰ্ণ বিশ্ৰাম বা চিকিৎসাৰ জৰিয়তে ভাল হয়। যদি সন্দেহ হয় যে বুকুৰ বিষটো হাৰ্টৰ সমস্যাৰ বাবে হৈছে, তেতিয়া হৃদৰোগ বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰা উচিত। এংজাইটিৰ ফলত হোৱা বুকুৰ বিষটো সাধাৰণতে ৰিলেক্সেশ্যন টেকনিক্স, য়োগা আৰু মেডিটেশ্যনৰ দ্বাৰা ঠিক হৈ যায়। প্ৰয়োজন হ'লে মনোৰোগ বিশেষজ্ঞৰ সহায় ল'ব পাৰে। এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।